ভাই বিজয়, দাদা দাদা ভাই বৈকুণ্ঠৰ বাৰীখন আমি দুইজন যিজনৰ চৰণ দৰ্শন লৈ ফুৰিব নাগ্নৰ যজ্ঞ ৰক্ষ মানৱ দানৱ আদিও কৰিব লাগে কঠোৰ সাধনা তেনেহেন দেৱতাৰ আমি চৰণ বন্দনা নিতে নিতে কৰিব পাৰিছোঁ। কোৱাচোন দাদা, আমার দলে ভাগ্যবান আসতে জানো এই বিশ্ব ব্রহ্মাণ্ড। কথা ভাই, আমার নিচিনা ভাগ্যবান নাই এই বিশ্ব ব্রহ্মাণ্ড। নিশ্চয় দাদা, তথাপিও ভাই দাদা দাদা ভাই দাদা ভাই মন হৈ ৰলা কিয় দাদা? কিয় কিয় দেখো যে তোমাক বিখ্যাতিত মন ভাই দাদা? বুজিব পৰা নাই মই কিয় মন মোৰ হৈছেচোন। দাদা কোনোবাই কয় যে মোক দাদা সুদূৰৰ পৰা উত্তৰৰ পৰা সাৱধান সাৱধান জয় আৰু বিজয় হৰি হৰি প্ৰকণ্ঠ নিব সোণ দিব লাগিব কাঞ্চনা। নাই নাই দাদা দাদা তুমি মিছাতে নহবা আসতে দেৱতাৰ আশীৰ্বাদ শিৰ পাতি লৈ লভিছো আশ্ৰয় দুয়ো পৰম আত্মা কিবা মই চৰণ চাম। তেনেস্থলত অভাৱত চিন্তাপিত হৈ কিয় কিয় তুমি অমংগল কৰিছে কামনা? ভাই দাদা
শুনা শুনা দাদা সমস্তৰে কোনোবাই হৰি নাম গাই আমাৰ দিকে আহিব ধৰিছে কি নহওক লাগে নোৱাৰে লভিব অনন্ত নিশ্চয় অনন্ত তন্ত্ৰ মাধ্যমত কেতিয়াও বিখ্যাত জন্মাব নোৱাৰিব নিশ্চয় দাদা কোন তোমালোক তাৰ আদেশত উপস্থিত হৈছাহি এই বৈকুণ্ঠপুৰী আমি চাৰিজন শ্ৰীহৰি গুণানুকীৰ্তন কৰি ফুৰো আমি এই বিশ্বৰ ব্ৰহ্মাণ্ড একেই পাৰিছো চিনিব গদাধাৰী দুজন দৰ ৰখি বৈকুণ্ঠৰ পুৰী সেইবাবেই এই দিয়াপত যাওঁ আমি বিষ্ণুৰ অনুমতি নাপালে প্ৰভু নোৱাৰি মেলিব পথ ইমান সহজ তাৰ উপৰিও দাদা তাৰ উপৰিও এনেহে উলন্ত বেশেৰে খাবলৈ নোৱাৰা কেতিয়াও প্ৰভুৰ হবে কি মান দাদা কোনেৰ নাম ঠিক কৰি অপমান কৰি আপোনাৰ নাম কিয় মানিছ আপুনি বৈষ্ণৱ হা বৈষ্ণৱ দাদা ভাই বৈষ্ণৱ ওনের সারিকিত ও মারিত নয় এদয় বিবস্ব বেকেরে হনাই কোন ভগত বৈষ্ণৱ ভগবত দৰ্শনৰ হেতু বালকৰ খেলাঘৰ নহয় ইটো বিষ্ণুৰ আদেশ সেইবাবে তহঁতক অনুৰোধ কৰিছো এই স্থান অবিলম্বে কৰ পৰিত্যাগ অভাগ্য 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 বালক যুৱতীকে তুৰন্তই ভয় বদল ফেৰ উলংগ পথ এই স্থান যা এই স্থান তহঁতি কৰ পৰিত্যাগ Oh!
আমি নকরি বলে না জানি না বুঝি আমি তুই করিল বঞ্চিন সান্ত্বনা আমি নিষ্কর্মণ বলে তার মানে আমি অল্প নকরু আখে মাথু মাথুরে কি ভগবান অপমান অপমান এই ভগবান প্রভুর কেবল পোড়া প্রভুর কেবল পোড়া আমাকে সাথে বঞ্চিত নকরে ঈশ্বরের বিষ্ণু চাতে তাকে খোঁজামতি এই বিক্রামি করি শুধু না